নমস্কাৰ, মই জুন্তি জি কছাৰী ব্লগলৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে কাপোৰত কেনেদৰে ফেব্ৰিক কৰিব পৰা যায় তাৰে এটি ভিডিঅ' লৈ আহিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। কাপোৰত ফেব্ৰিক কৰিবৰ কাৰণে মই 5টা কালাৰ আৰু এডাল ব্ৰাছ লৈছোঁ। প্ৰথমে মই পেঞ্চিলেৰে এনেদৰে ডাৰ্ট পেপাৰত আঁকি কাপোৰ তলত ৰাখি লৈ কাপোৰখনৰ ওপৰত পাতলাকৈ পেঞ্চিলে আঁকি ল'ম। এনেদৰে ধুনীয়াকৈ অঁকা হৈ গৈছে। এতিয়া মই কাপোৰখনৰ তলত পেপাৰ এখন ৰাখি লৈছোঁ ফেব্ৰিক কৰিবৰ কাৰণে। প্ৰথমে মই ব্লু কালাৰ ষ্টাৰ্ট কৰিছোঁ। মই এনেদৰে লাহে লাহে কালাৰ কৰিছোঁ। কাপোৰযোৰ ফেব্ৰিক কৰোঁতে মই মাজে মাজে অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কাৰণ গোটেই কাপোৰযোৰ ফেব্ৰিক কৰাটো দেখুৱাটো সম্ভৱ নহয়। মই ফেব্ৰিক কৰা কালাৰবিলাক যদি আপোনালোকক পচন্দ নহয়, আপোনালোকৰ নিজৰ চইজৰ বেলেগ কালাৰো ইউজ কৰিব পাৰে। হোৱাইটৰ লগত সকলো কালাৰে মিক্সিং কৰে। মই ফেব্ৰিক কৰা কালাৰকেইটা ভাল লাগিছেনে বাৰু আপোনালোকে কমেণ্ট বক্সত জনাবচোন। মোৰ কাপোৰযোৰ ধুনীয়াকৈ ৰেডি হৈ গৈছে। আপোনালোকে দেখা পাইছেনে বাৰু? মই চাদৰখনৰ ছাইডত দুটা ডিজাইনৰ দুটা কালাৰ কৰি দিছোঁ আৰু চাদৰখনৰ মেখেলাখনৰ মাজত সৰু সৰু ডিজাইন বনাই কালাৰ কৰি দিছোঁ। আপোনালোকৰ মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়া লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।